আপোনালোকে চাই আছে আছামিজ হেল্থ টিপছ ইউটিউব চেনেল। আজি আপোনালোকক জনাম মধুৰিআমৰ বনৌষধি গুণসমূহৰ বিষয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মধুৰিআমৰ বনৌষধি গুণসমূহ হৈছে মধুৰিআম খালে তেজ পৰিষ্কাৰ হয় আৰু শৰীৰে শক্তি পায়। মূৰৰ বিষ আৰু কামৰণিত কেঁচা মধুৰিআম ফলৰ বাকলি থেতালি মিহি কৰি কপালত সানিলে বিষ কমি যায়। দাঁতৰ বিষত মধুৰিআমৰ পাত 3 পৰা 4টামান মুখত লৈ চবালে বিষ কমে। তদুপৰি পাতৰ ৰস গৰম কৰি কুলি কৰিলেও বিষৰ উপশম ঘটে। মানসিক চিন্তাৰ ফলত মূৰ বিষালে, কথা বতৰা পাতোঁতে মূৰ কামুৰিলে, মূৰ ঘূৰালে মধুৰিআমৰ পাতৰ ৰস 5 গ্ৰাম পৰিমাণে খালে এই সমস্যা দূৰ হয়। মধুৰিআম হৃদৰোগ নিৰাময় কৰাত টনিকৰ দৰে ব্যৱহাৰ কৰিব পাৰি। এটা পুৰত মধুৰিআমৰ ভিতৰৰ গুটিবোৰ আঁতৰাই হাঁহখিনিত এচামুচ চেনি মিহলাই অলপ গৰম কৰি চচৰ দৰে প্ৰস্তুত কৰি দিনে এবাৰকৈ কিছুদিন খালে হৃদৰোগৰ বহু সমস্যা দূৰ হয়। এই ব্যৱস্থাৰে ব্যৱহাৰ কৰিলে কৌষ্ঠকাঠিন্যতাও দূৰ হয়। চৰ্দি, পানীলগা, কাহ, জ্বৰ, হাঁচি আদি লক্ষণত পুৰত মধুৰিআম এটাৰ গুটিখিনি আঁতৰাই খাবলৈ দিলে এই লক্ষণবোৰ কমি যায়। মধুৰিআম খোৱাৰ পৰত এগিলাচ কুহুমীয়া পানী খালে বৰ উপকাৰ হয়। বমি হ'লে 10 গ্ৰাম পৰিমাণৰ মধুৰিআমৰ শাহ খাবলৈ দিলে বমি হোৱা বন্ধ হয়। পাতৰ ৰস এচামুচ খোৱালেও বমি হোৱা বন্ধ হয়। বদহজম হ'লে কুমলীয়া মধুৰিআমৰ পাতৰ ৰস 5 গ্ৰামত অলপমান চেনি মিহলাই মাত্ৰ এবাৰকৈ পুৱা সুদা পেটত 3-4 দিন খালে ভাল হয়। ডায়েবেটিছ বা প্ৰস্ৰাৱৰ জ্বলা পোৰা হ'লে কেইটুকুৰামান পুৰত মধুৰিআম পানীত তিয়াই থৈ মোহাৰি লৈ চেকিব লাগে। সেই পানীখিনি ৰোগীক খাবলৈ দিলে সমস্যাবোৰ দূৰ হয়। কৌষ্ঠকাঠিন্যতাত বহুদিন ভুগি থকা লোকক পুৱা সুদা পেটত মধুৰিআম 2 চকল, 2টা জালুকৰ গুড়ি, ক'লা নিমখ আধা চামুচ, আদাৰ ৰস এচামুচ খাবলৈ দিলে কৌষ্ঠকাঠিন্যতা দূৰ হোৱাৰ উপৰি অল্পপিত্ত, পেট ফুলা, ডায়েৰিয়া, বদহজম পৰ্যন্ত ভাল হয়। 3-4 দিন খাব লাগে সুদা পেটত। ডায়েৰিয়া আৰু গ্ৰহণী ৰোগত মধুৰিআমৰ জাম খালে অতি উপকাৰত আহে। দিনে 2 চামুচকৈ 2 বাৰ খাব লাগে। গুহ্যদ্বাৰত অত্যন্ত খুজুৱতি বা পোৰণি হ'লে মধুৰিআমৰ শাহখিনি থেতালি গুড়ি কৰি টেবলেটৰ দৰে প্ৰস্তুত কৰিব লাগে। দিনে 2 বাৰকৈ বুৰি খাব লাগে 7 দিন। আৰ্থ্ৰাইটিছ অসুখত বিশেষকৈ বিষ হোৱা ঠাইত মধুৰিআমৰ বীজখিলা পাতৰ ৰস উলিয়াই তাত অলপ পানী মিহলাই মালিচ কৰিলে বিষ কমে। দিনে 2-3 বাৰকৈ কিছুদিন সানিব লাগে। লিভাৰ বৃদ্ধি হ'লে মধুৰিআমৰ গুটি 3 গ্ৰাম থেতালি গুড়ি কৰি তাত পানী দি পেষ্ট কৰি অলপ চেনি মিহলি কৰি খাব লাগে। জ্বৰ হ'লে মধুৰিআম খাবলৈ দিলে ৰোগীৰ জ্বৰ কমি যায়। এটাকৈ দিনে 2 বাৰকৈ খাব লাগে। হুপিং কাহ হ'লে মধুৰিআম জুইত পুৰি পুৱা আবেলি খালে ভাল হয়। জিভাত গুটি গুটি ওলালে মধুৰিআমৰ কোমল পাত চবালে ভাল হয়। তেজৰ দোষত শৰীৰত ফোঁহা ওলালে বা খুজুৱতি হ'লে মধুৰিআম খালে ভাল হয়। সদায় এপোৱামান খাব লাগে।